নতুন বছৰৰ মিডিয়া বন্ধুক মোৰ আন্তৰিক শুভেচ্ছা মোৰ ফালৰ পৰা থাকিলোঁ আৰু লগতে কমিটিৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ থাকিলোঁ। এই বছৰ কিমান হৈছে কিমান হোৱা নাই মই কাউণ্টিঙত বিশেষকৈ নাই, ল'ৰাখিনি জানিব। মেক্সিমাম হাজাৰৰ ওপৰত আছে, মই চাই পেলাই হাজাৰৰ ওপৰত নিচিনা লাগিছে। মেক্সিমাম এই বছৰ পিকনিক স্পটটো মানে অকণমান খুৰা বন্ধ কৰাৰ কাৰণে অকণমান মানুহখিনি ভাবিছে চাগে, মানে অকণমান দিগদাৰী পাই আছে বা দিগদাৰী হ'ব নেকি। এইটো ছিষ্টেম নহয়, অনলি ফৰ আমি ড্ৰাইভ কৰা ড্ৰাইভাৰজনক যোনে যাত্ৰী আনে তেখেতৰ কাৰণে আমি নটিফিকেশ্যন দিয়া হৈছে বা গভৰ্ণমেণ্টৰ ফালৰ পৰা SOP জাৰি কৰা হৈছে। তাৰ কাৰণে আমি ফ'ল' কৰি আমাৰ চিৰুচা পিকনিক স্পটত যিমানখিনি আহে ভালে যোৱাটো আমি কামনা কৰোঁ। আৰু বিশেষকৈ খুৰাটোতো অলৰেডি ড্ৰাইভাৰৰ ফালৰ পৰাতো ড্ৰাইভাৰক আমি নিষেধেই কৰিছে। তাৰ কাৰণে মই অসমবাসীক য'ৰ পৰা আহিছে তাৰ কাৰণে মই ধন্যবাদ দিছোঁ আৰু মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। লগতে আমি সেইটোকে কামনা কৰিছোঁ আগন্তুক দিনত যিমানখিনি আহে বা আহিবৰ কাৰণে সুবিধা বা আহিবলৈ কাৰণে যোনে প্ৰচেছ কৰি আছে এইবিলাকে আহক, আমি ৱেলকাম কৰি আছোঁ বা আমাৰ ফালৰ পৰা কমিটিৰ ফালৰ পৰা ভালে আহি যোৱাটো আমি কামনা কৰোঁ। লগতে আমি নতুন বছৰৰ কাৰণে যিমানখিনি আমাৰ কমিটিৰ ফালৰ পৰা জানো আৰু যিমানখিনি ষ্ট্ৰিক্ট বা যিমানখিনি চাফ চিকুণৰ আদিৰ ফালৰ পৰা যিমানখিনি আছে অলৰেডি আমাৰ ল'ৰাখিনি আছে, অলৰেডি ষ্ট্ৰিক্টকৈ কৰে, ভালে চাফা কৰে। ভাল চাফা কৰাৰ কাৰণে কেইটামান ফিজ লোৱা হয়। তাৰ কাৰণে আপোনালোকে ভাবিব যে ইমানখিনি ফিজ লৈছে বা গুমুক লৈছে, এইটো ভাবিব নালাগে। ল'ৰাখিনি চাফ চিকুণ কৰাৰ ফালৰ পৰাই মানে এইটো ফিজটো লোৱা হয়। তাৰ কাৰণে মই অনুৰোধ জনাম, আহক আমাৰ চিৰুচা জলসিঞ্চন কাষতে লাগি থকা নামেৰি বনাঞ্চলৰ ওচৰত য'ত নাকি পিকনিক স্পট বুলি কোৱা হয় চিৰুচা, আটাইতকৈ সুন্দৰ জেগা, দেখিবলৈও ভাল আৰু ফুৰিবলৈও ভাল জেগা আছে, প্লেচ আছে। তাৰ কাৰণে মই অসমবাসীক চবকে মানে আহিবলৈ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ কমিটিৰ ফালৰ পৰা। লগতে যিমানখিনি অসুবিধা নহওক বা অসুবিধা থাকে অলপ চলপ হ'লেও মানে আমি আমাৰ কমিটিৰ ফালৰ পৰা চোৱা চিতাটো হৈয়ে থাকে। তাৰ কাৰণে মই অসমবাসী ৰাইজক মই 2024 নৱবৰ্ষ তাৰ কাৰণে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ আপোনালোকৰ বন্ধুবিলাকক, মিডিয়া বন্ধুবিলাক। এই বছৰ অকণমান কমিছে, কমাটো বিশেষকৈ কাৰণটো কিছুমান এতিয়া গভৰ্ণমেণ্টৰ গাইডলাইন কিছুমান থাকেতো বা গভৰ্ণমেণ্টৰ যিমানখিনি SOP জাৰি কৰা আছে, আগতো তেনেকুৱা নাছিলে। এতিয়াতো য'ত পায় তাতে মানে SOP জাৰি কৰা হৈছে। পিকনিক স্পট প্ৰায়ে মানে খোৱাটো বা বনভোজ খোৱাটো কমেই দেখিছে ৰাইজক বা অসমবাসী যিমানখিনি আমাৰ ইয়াত তেনেকুৱা ইমানখিনি কম হোৱা নাই বাৰু। মেক্সিমাম আগৰ 10% বা 5% তেনেকুৱা কমিছে, বিশেষকৈ ইমান কমোৱা নাই। আছোঁৱে, আহিবই আগন্তুক আৰু দেওবাৰ নেক্সট ছানডে আছে। নতুন বছৰৰ চবেই অপেক্ষা কৰি থাকে। আগন্তুক 2004 ফাৰ্ষ্ট উইক বা ছানডে বুলি কয় বা দেওবাৰ দিনাখন আটাইতকৈ মানুহ হয়। তাৰ কাৰণে মানে ইয়াত থ'বলৈ বা ৰাখিবলৈ আৰু ঘূৰিবলৈ মানে মানুহ মানে কি ক'ম এতিয়া ছাইডে দিব নোহোৱা হৈ যায় মানে। সেইটো কাৰণে মই আপোনালোকক মিডিয়া বন্ধুবিলাকক মই মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ, নতুন বছৰৰ শুভেচ্ছাও। এইটো বিষয়লৈ মই অৱগত নহয়, পিছলৈ এইটো কি প্ৰচেছ হৈ আছে মই এইবিলাকক মানে সুধিবলৈ যোৱা নাই আৰু আজিলৈকে আমি প্ৰচেছটোকো মানে আমি এইবিলাকক কিবা কৰা নাই, কি বুলি কয় এইটো প্ৰচেছ বোলা বস্তুটো মই এতিয়ালৈকে চিয়'ৰ নহয় মানে। ভাল লাগিছে আহি পেলাই, পৰিৱেশটো চাই ভাল লাগিছে। কাৰণ ধৰক আমাৰ শোণিতপুৰ জিলাৰ ভিতৰত বা অসমৰ ভিতৰতেই হয় চিৰুচা মানে পিকনিকৰ কাৰণে এটা ভাল হয়, ভাল জেগা এটা এইটো অসমৰ ভিতৰতে। আমাৰ ভাল লাগিছে, সেইকাৰণে আহিছোঁ। বহুত কেইবছৰ অহা নাই বোলো যাওঁ এইবাৰ, আহি ভাল লাগিছে, পৰিৱেশটো দেখি ভাল লাগিছে। আজি 2024 বৰ্ষৰ 1 জানুৱাৰী আজি আমি তাৰমানে গোটেই পৰিয়ালবৰ্গ ওলাই আহিছোঁ। আজি এনেই তাৰমানে কি আনৰ তুলনাত বহুত কমেই বাৰু, কিন্তু এই বছৰটো ভালেই হৈছে বাৰু। এতিয়া যিখিনি তাৰমানে সময় আমি এতিয়া পাইছোঁহি, এতিয়া আমি ভালেই পাইছোঁ বাৰু। কোনো বিশৃংখল দেখা পাইছে নেকি? বিশৃংখল এতিয়ালৈকে বৰ্তমান পোৱা নাইকিয়া বাৰু। এই বছৰ মানে জানো মানুহকেইটা কি হৈছে জানো, অন্য বছৰতো বহুত মানুহ হোৱা আছিলে, এই বছৰ মানে কম হৈছে মানুহকেইটা।
এইটো কিবাৰ কাৰণে হৈছে নেকি, সমস্যাৰ কাৰণে হৈছে নেকি। অন্য বছৰতো বহুত মানুহ হোৱা আছিলে, এই বছৰ কম হৈছে মানুহ। এনেই কিবা বিশৃংখলটো তেনেকুৱা কিবা নাই বাৰু, ভালে শান্তিপূৰ্ণভাৱে হৈছে এই বছৰ। আৰু কিমানমান দল আহিছে বুলি ভাবে? এনেইতো আজি দল 200টামান আহিছে চাগে, এনে দেখি পোৱা 200টামান দল আহিছে যেন লাগিছে মানে। क'क्राझार सरनि साखाथि थिथागुरियाव थानाय मानास पाब्लिक स्कुला 2024-25 सोलोंथाइ बोसोरनि गोदान मुं थिसननाया सोलिगासिनो। थिथागुरियाव थानाय इंराजि बिजोंनि मानास पाब्लिक स्कुलाव दासान्दि नार्सारिनिफ्राय 8 थाखोसिम गोदानै मुं थिसननाया सोलिगासिनो। बे फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसे फरायसाफोरनि थाखाय दं मोजां खाबुफोर। थाखो फोरोंथायनि अनगायैबो योगा क्लासेस, बेसिक कम्पिउटार एडुकेशन, इंलिश स्पीकिंग स्किल, मैथ्स एंड साइंस प्रोजेक्टिंग, हाईली एक्सपीरियंस फैकल्टी आरो स्मार्ट क्लासेसनि खाबुफोर दं। बेजों लोगोसेनो बे फरायसालियाव हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलबो दं। गोसो गोनां बिजाथिफ्रा थिथागुरिनि मानास पाब्लिक स्कुलाव मुं थिसनोब्ला नैबे जानबुं नम्बर 6000853288 6000489621 9101 008849 कल खालामनानै सुलाद लानो हागोन।